হেল্ল' ৰাইজ, এয়া যোৱাকালি যে মাংস আনা বুলি কৈছিলোঁ, চব বনালোঁ। এইটো মোৰ এতিয়া কি ৰেচিপি চেনেল হৈ যাব গ'লে। তাৰপিছত বনাই কৰি ল'লোঁ, তাৰপিছত ভাত পানীও হ'ল। তাৰপিছত আমাৰ হাঁহজনী অহা নাছিলে, চব ভাইটিয়ে পাই কিনে হাঁহজনী ধৰি ৱালতে মাৰি দিলে, তো মৰি থাকিলে। তাৰপিছত মায়ে ৰাতিয়ে গুচাই কৰি থ'লে। মই ৰাতিপুৱা মানে ইমান সোনকালে উঠিছোঁ, আজি এনেতো সোনকালে নুঠোৱে। তাৰপিছত উঠি লৈ গোটেই যোগাৰ পাতিখিনি কৰি লৈছোঁ, মছলা চছলা পিচি ল'লোঁ। তাৰপিছতে আৰু এতিয়া গোটেইখিনি সামগ্ৰী যোগাৰ কৰি ল'লোঁ। অমিতা উইথ হাঁহৰ মাংস, লোকে বনাই কোমোৰা উইথ হাঁহৰ মাংস। তাৰপিছত এয়া বনাই মানে কি মাংসখিনি প্ৰথম ভাজি কৰি ল'লোঁ। তাৰপিছত সেয়া আলু চালু দিলোঁ, মছলা চছলা দিলোঁ। যদি আপোনালোকে বনাব নাজানে, চব মোৰ পৰা শিকি ল'ব, ডাইৰেক্ট মেছেজ কৰিব, মই ভালকৈ শিকাই দিম। তাৰপিছত এয়া মাংস দিবৰ কাৰণে আনিব গ'লোঁ মই ধনিয়া। তাৰপিছত ধনিয়া চনিয়া দিলোঁ, দি লৈ ভাত খালোঁ। ভাত খাই লৈ মই এতিয়া কলেজ গৈ আছোঁ। তাৰপিছত দুইজনীয়ে চুলি উৰাই গৈ আছোঁ। কলেজত যে দেখিছোঁ গোটেই সোপা ঠান ঠিক নোহোৱাকৈ বহি আছে, মানে চিনেমা চোৱাৰ নিচিনা। আমাৰ পিছফালে চিট আছিল, চ' আমি আগলৈ আনি ল'লোঁ। তাৰপিছত এয়া চিনেমা চাব আহিছা এক্সাম নিদি আইডিয়া চা পঢ়া আকৌ বৰ্ষকটো বুঢ়িয়ে মাৰি দিব লাগে এইফালে বেছিকে নামাৰিছে কলেজৰ পৰা ওলাই আমি এজ ইউজুৱেল কিবা খাব গ'লোঁ। খাই লৈ ঘৰলৈ আহিলোঁ। আজিলৈ ইমানখিনিয়ে। বাই বাই। যদি ভিডিঅ'টো ভাল লাগিছে লাইক এটা কৰি দিব দেই। বাই বাই।